আনাৰসটো কাটিব লৈছোঁ জাষ্ট গছৰ পৰা ছিঙি আনিলোঁ ঘৰতে লাগা কি ধুনীয়া গোন্ধ আনাৰসৰ যে কিমান ধুনীয়া গোন্ধ এটা ওলাই নহয় বিৰাট ভাল লাগে কেলে ফালিলা অঁ বেছি টান হৈ আছে নহয় একো নহয় কাটিব পাৰিমতো হলতো ফালি পেলাই থৰি না কাটে অঁ বেচাবিলাকেচোন ফালি পেলাই কাটে আইও দেহে কি মস্তি বেছি ডাঙৰ নহয় যদিও দেখিছে কিমান যে ধুনীয়া বেছি গোল যে এনেকৈ কাটিবলৈ অলপ ডিষ্টাৰ্ব হ'ব বুলি মই ফালি দিলোঁ মস্তি মস্তি লাগিছে দেই গোন্ধটো গাইছ কি ধুনীয়া নহয় আকৌ সেইডাল ৰুই দিবা নি আৰু ইমান মাংস গুচাইছা দিয়া এইডাল আৰু এডাল কাটি দিয়া ৰুব লাগিব তেতিয়াহে আকৌ হ'ব কাটি দিয়া আৰু এডাল আৰে খাবাতো কাটি আছোঁ ইমান ৰাক্য হৈ গ'ল নেকি বেছি ডাঙৰ নহয় কিয় এতিয়া আগৰকেইটাচোন ডাঙৰ ডাঙৰ এইটোচোন গোলহে মানে শকতহে বেছি চুটি চবৰে ষ্টাইল বেলেগ কি ধুনীয়া নহয় খাবলৈ চাব কিমান ধুনীয়া লাগিব গাইছ কি মস্তি মস্তি গোন্ধ ওলাইছে মজা লাগিব খাওঁ এতিয়া মই ধুই দিলেতো উপায় নাই ধুবতো লাগিব ন নোধোৱাকৈতো খাব নোৱাৰি হয় মিঠাটো নাযায় এনেও ভিতৰতো মিঠা আছে আমাৰ আনাৰসৰ ডিজাইন দেখিছে শকত শকত যদিও চুটি কিন্তু ক'ত আলহী আছে ৰঞ্জিতাৰ মা মানে আইতা নাই ক'ত নাৰিকল পাই আছে ইমান খাই আছে যে এলজিনাক চিঞৰচোন তাৰপা এই এলজিনাকো চিঞৰ এই ঘৰৰ হে ন সেইকাৰণে অকণ অকণ চবেই খাওঁ কি হয় কি মিঠা অকণ অকণেই মিঠা মিঠা অলপা মাতিলে নুশুনিব এইফালৰ পৰা অকণ অকণেই খাম দেই দিয়া সৌকণ দিয়া জুলি দিয়া এই মোৰ পোৱালিটো ইমান ৰাক্য নহয় কথা এটা ক'ম একদম মানে লাইফত পেহলি বাৰ দেখিছোঁ মই কম ৰ'ব এলজিনা খুৰীয়ে গম পায় ৰজনী খুৰীয়েহে নাজানে ক'লা নি তুমি কালি মোক সুধিছে খুৰীয়ে মই এনেই কলেজৰ পৰা আহিলে কেতিয়াও মানে কলেজৰ পৰা আহিলো আৰু সেই বুলিয়ে যে খুৰীয়ে সুধিছে মই ক'লো আৰু তেতিয়া আপোনালোকক যে মাতিম সেইটোতো নহয় ন চিধা আহি যাওঁ তো কালি মানে মই সেইটো পৰহি দিনা এলজিনা কৰি আহা ডেৰ জিবিটো বেছি সময় নাপায়তো মই 2 GB পাওঁ যে দাদাই 350 ভৰাই দিওঁ নহয় চিম লোৱা টাইমত পোৱাহে না এতিয়া সেইটো বেছি নাপায় এনেইতো মই এতিয়া শুব যদি যাওঁ মোবাইলটো নেচাওঁ মানে নেট শেষ হ'ব ৰাতিলৈ চিৰিয়েল চাব লাগিব হয় কি কলপাত নহয় ন মিলাই পেলাই ইয়াত লৈ পেলাই খাবলৈ ভাল লাগিব বাবু বাচাৰা মুনু ক'লে গ'ল এতিয়া লগৰীয়াকেইটা আছিলে গাইছ এয়া কাটি হৈছে ইমান ধুনীয়া গোন্ধ ওলাই ন আনাৰসটো তিনিটাবা দাদা খালি সিজন আহে যিটো চাই সেইটোৱে আহিব বেছি বেলেগ বস্তু নাহে মোবাইলত মানে যিটো বস্তু আহে খুৰীয়ে এক পিচহে খাব কোনে খুৰীয়ে মালি কৰিছে টেঙা খুৰীয়ে নাখায় যে মেডল তো ডাঙৰটো তিলিহঁতৰ গ'লে গ'ল হেট খাবলৈ আছে ক'ত আছে ডাঙৰটো আছে তুমি তোমাৰটো খাই হা কি কৈছে খাব নাপায় হ'বলা কিয় দে মাকে মানা কৰিছে নেকি তাক খাবলৈ নহয় তাই মানে এইটো মেকুৰীয়ে আছোৱাৰ কাৰণে আৰু বিজি মাৰিবলৈ আছে খোৱা নাই এতিয়াও যাব নেকি বেছি মাৰিবলৈ তাৰিখ আছে নেকি এয়া গাইজ কাটি কৰি ৰেডি হৈ গ'ল এতিয়া খাব লৈছোঁ দেখিছে ন ঘৰৰ হয় দেই লোভ চুপ নলগাব আমি খাই আছোঁ খুব টেষ্টি হয় মিঠা মিঠা মজা মজা খাই হ'ল আমাৰ নানা বাচ্চাটো এতিয়াহে আহিছে জিদে পাবা দেই জিদে বাবু এনে নাইছাং বৌ অ' খগু আছাল্লা ইমান ধুনীয়া বাবু আমাৰ টিলিকাকেইটা মাক ফুৰিব যায় বোলে নাই আপা দিছে না একটা আপা দিছে না একটা আপা আৰু একটা দিছে না চব খাই ল'লে আৰু এয়া মাকেও খালে এয়া চব খোৱা পাৰ্টি তোলে নাই আৰু এয়া খালী পাতকেইটা নাই থৈছোঁ দেই এয়া আমাৰ ভণ্টিৰ কাৰণে ৰাখিছোঁ ভণ্টি পথাৰত ধান কাটি আছে সেইকাৰণে